কোনটা ঘরটা ছিল? কত বছর ধরে আছে? তারপরে সরকারে কি করছে? মানে ভাঙটা কি হইব? কোন সময় ভাঙছে? বাংতে আছে 100 বাংতে সরকারে ভাঙে নাই, আমি বাংতে। এটা তুমি নিজে ভেঙে দিচ্ছ, এখন তুমি নিজে উঠে যেতে সরকারে ভাঙবো, ভাঙার আগে নিজেই ভাঙা শুরু। আগে নোটিশ দিচ্ছি, নোটিশ কতদিনের? আগৰ পৰা মানে আজি 2 মাহ আগৰ পৰা জাননী দিছে। কি বুলি কৈছিলে? এইটো চৰকাৰী মাটি, আপোনালোকে এইটো খালী কৰিব লাগে। আমি লাহে লাহেকৈ খালী কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা সিহঁতে ভাঙি ভাঙি আহিছে। আজি ৰাতিপুৱা এভেশ্যন কৰিব বুলি কৈছে। কিমান মাটি আছে ইয়াত? ইয়াতো কিমান মাটি আছে মই সঠিকটো নাজানো, কিন্তু 400 পুৰা শুনিছোঁ। আৰু ঘৰ কিমান আছে? ঘৰটো বহুতে আছে, কমচে কম 2-3 হাজাৰমান হৈ যাব চব মিলাই কিনে। স্কুল আছে, স্কুল মন্দিৰ আছে? স্কুল আছে ইয়াতে, শংকৰদেৱ সংঘনিকা তেনেকৈ স্কুল আছে, মন্দিৰ আছে 3টা, মছজিদ আছে এটা, আৰু এইবিলাক চব ভাঙিব লাগিব। এতিয়া মন্দিৰ মছজিদটো ভাঙিব নাভাঙে এইটোতো মই নাজানো, কিন্তু শুনিছোঁ এইবিলাক বোলে নাভাঙে বা স্কুলবিলাক এইবিলাক হেৰি নকৰে বুলি শুনি পাইছোঁ। কিমান বছৰ ধৰি ইয়াতে আছে আপুনি? আমিতো ধৰক ইয়াতে আমি মোটামুটি 30-35 বছৰ হৈ গ'ল ইয়াতে। এতিয়া ক'ত যাব, কি কৰিব? এই চিকাৰী পথাৰ আছে, আগত কিনি থৈছিলোঁ, তাতে ঘৰ চৰ বনাই গৈছোঁ। আৰু এতিয়া ধৰক কিছুমান মানুহৰ নাই, কিছুমান মানুহে এতিয়া মানে ভাড়া চাড়া কিবা কিবি কৰিবনে থাকিবতো লাগিব, ৰাতিটো টোপনি মাৰিবই লাগিব, গতিকে কোনোবাই ক'ত মানে ভাড়া চাড়া লৈ পেলাই এডজাষ্ট হৈছে। আৰু কিছুমান মানুহৰ ধৰক আগৰ পৰা কিনা আছে, তাতে কৈছে।